হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। মই গাঁৱত আহিছোঁ ভোটৰ কাৰণে আৰু আজি ভোট মই আছিলোঁ মামাৰ ঘৰত, কাৰণ মামাৰ ঘৰৰ পৰা ৰেলৱে ষ্টেচন ওচৰ হয় তাৰ কাৰণে। আৰু আমাৰ ইয়াতে এনেকুৱাকৈ নদী পাৰ কৰাই। গাঁৱত এইটোক ভটভটি বুলি কয়, আমি নৌকা বুলি কওঁ। আৰু ইয়াতে মানুহ, বাইক আৰু এই ৰিক্সাও কেতিয়াবা কেতিয়াবাকে পাৰ কৰাই। ভিতৰতো বহুত মানুহ আছে আৰু ইফালে বাইক আছে, মানুহ আছে। কেনেকুৱা লৈ যায় মইতো কেতিয়াবা কেতিয়াবা এইটোৱে ভাবোঁ। বহুত ডাঙৰ নদী হয়, আধা ঘণ্টামান লাগিব পাৰ হওঁতে কাৰণ পানী কম। আৰু মই ভোট দি ওলাই আহিলোঁ। লাইনত থাকোঁতে ভিডিঅ' বনোৱা নাই কাৰণ ভিডিঅ'টো বেছি ডাঙৰ হৈ গৈ আছিল। আৰু এতিয়া আমি ঘৰত গৈ আছোঁ। অলপ খাই লৈ ৰেষ্ট কৰি আকৌ মামাৰ ঘৰত যাম, কালি যিহেতু মই আকৌ গুৱাহাটীত যাম। আৰু এইজনী মোৰ ভণ্টি, তাই এইবাৰ প্ৰথম ভোট দিছে। তাই কৈ আছে মই এইবাৰ যাক ভোট দিছোঁ, যদি নিজিকে আৰু ভোটেই নিদিওঁ। আৰু ভিডিঅ'টো আজি বেছি ডাঙৰ নকৰোঁ, এইখিনিতে শেষ কৰোঁ।